ভূমিকম্পৰ আগজাননী দিব পাৰে ভাৰতৰ এজন 20 বছৰীয়া জ্যোতিষীয়ে। ম্যানমাৰ থাইলেণ্ডৰ ভূমিকম্পৰো কথা 20 দিন আগতেই জানিছিল। 3 সপ্তাহ পিছত আখৰে আখৰে মিলিল 20 বছৰীয়া জ্যোতিষীৰ আগজাননী। ভূমিকম্পৰ আগজাননী দিয়া জ্যোতিষীক লৈ আচৰিত বিশ্ব। বৰ ভূমিকম্পে তছনছ কৰি দিলে থাইলেণ্ড ম্যানমাৰ। দেশ দুখনত এতিয়া কেৱল মৃত্যুৰ কিৰিলি। ভগ্নপ্ৰায় অট্টালিকাৰ তলৰ পৰা উদ্ধাৰ হৈছে মৃতদেহ। ম্যানমাৰত মৃতকৰ সংখ্যাই অতিক্ৰম কৰিলে 1600 ঘৰ। দেশ দুখনৰ যিফালে চাই সেইফালে যেন এতিয়া দেখিব কেৱল মৰিশালী। এই বৰ ভূমিকম্পৰ কথা আগতেই জানিছিল ভাৰতৰ এইগৰাকী 20 বছৰীয়া জ্যোতিষী অভিজ্ঞ আনন্দই। 1 মাৰ্চত অভিজ্ঞই কৈছিল, এক বৰ ভূমিকম্পে জোকাৰি যাব, তছনছ হৈ যাব সকলো। এই আগজাননী দি 1 মাৰ্চত নিজৰ ইউটিউব চেনেলত ভিডিঅ' আপলোড কৰিছিল তেওঁ। কিন্তু ভূমিকম্পৰ আগজাননী কোনেও দিব নোৱাৰে বুলি ভাবি মাত্ৰ 20 বছৰীয়া জ্যোতিষীজনৰ কথা কোনেও গুৰুত্বই দিয়া নাছিল। 27 দিন পিছত আখৰে আখৰে মিলিল অভিজ্ঞৰ আগজাননী। পিছে 1 মাৰ্চত দিয়া আগজাননীত তেওঁ ম্যানমাৰ আৰু থাইলেণ্ডতো ভূমিকম্প হ'ব বুলি কোৱা নাছিল। তেওঁ কৈছিল বছৰৰ মাজভাগত ডাঙৰ ভূমিকম্পই জোকাৰি যাব বিশ্ব। মাত্ৰ 20 বছৰীয়া কৰ্ণাটকৰ এইগৰাকী জ্যোতিষীৰ আগজাননীত এতিয়া আচম্বিত সকলো। সমগ্ৰ বিশ্বত এতিয়া চৰ্চা চলিছে বিজ্ঞানক চেলেঞ্জ কৰা জ্যোতিষী অভিজ্ঞৰ কথা। নিউজ ডেস্ক ৰিপৰ্ট, কুৱেশ্যন নৰ্থ ইষ্ট।